ফ্ৰেণ্ডছ ৱেলকাম টু মাই নিউ ব্লগ। কি খবৰ সকলোৰে নিশ্চয় ভালে চাগে। আৰু আজি হ'ল কাতি বিহু। তো আপোনালোকক সকলোকে কাতি বিহু আন্তৰিক শুভেচ্ছা থাকিল। আৰু কাতি বিহুত বহুকেইটা নিয়ম আছিল, যেনে তুলসী পুলি ৰোৱা, আকৌ পথাৰত গৈ ৰবাব টেঙা খোৱা, আৰু সন্ধিয়া চাকি জ্বলোৱা। তো এইবিলাক সকলোবিলাক নিয়ম কৰিম। তো এতিয়া মই তুলসী পুলি আনি ইয়াত তুলসী ভেটি ৰুম। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে লাষ্টলৈকে চাই থাকিব। আৰু এইটো চাওক, আমাৰ তুলসী ভেটিটো ইয়াত কিন্তু তুলসী গছজোপা দুদিনমান আগতে মৰি থাকিল। তো ইয়াত আজি নতুনকৈ আকৌ তুলসী পুলি আনি ৰোৱা হ'ব। আৰু এইপিনে চাওক, আমাৰ আগফালৰ ধাননি বতাহখন। আৰু এইপিনে চাওক, ইয়াত ধান পকিয়ে গ'ল। এইপিনে দুজেগামানত পকা নাই, বাকীখিনিত পকিয়ে গৈছে। সিফালে গাইছ, আৰু এতিয়া মই পথাৰ ফালে আহিছোঁ। চাওক, ধাননি পথাৰ অলপ চাই আহিলোঁ ৰাতিপুৱাই চাইকেল লৈ, মোৰ অকটেনখন লৈ। আৰু এইপিনে চাওক, এটা কুকুৰ আহিছে। সেইপিনে চাওক, ধান লাগিলে চাৰিওফালে, আৰু ঘূৰো একো নাপায়। তো আকৌ এবাৰ সকলোকে হেপী বিহু। আৰু এতিয়া আমি তুলসী পুলি এটা আনিলোঁ এফালৰ পৰা, আৰু এতিয়া এইটো ৰুইছোঁ ধুনীয়াকৈ পানী চানী দিম। আৰু সন্ধিয়ালৈ ইয়াত চাকি আৰু প্ৰসাদ দিয়া হ'ব। চাকি জ্বলাম, তাৰপৰা প্ৰসাদ দিম। আৰু এতিয়া আমি জয়সাগৰ দলনিলৈ আহিছোঁ। আৰু এখন চাওক, জয়সাগৰ দলনি। মাইনা আৰু মই স্কুটিত আহিছোঁ। আৰু আজি জয়সাগৰ দলনিতে টেঙা খোৱা হ'ব। আমাৰ গাঁৱৰ আহিছে মানুহ বহুত। ইয়াতে আমি সৰু ল'ৰা ছোৱালীখিনিয়ে মিলি পেলাই ইয়াতে খাম আজি। এইপিনে এতিয়া মানুহ ইমান হোৱা নাই। যেতিয়া 3-4টামান বাজিব, পূৰা মানুহ ভৰপূৰ হৈ যাব। এতিয়া মানুহ ইমান অহা নাই, কাৰণ এতিয়া 1:30মান বাজিছেহে। আমি অলপ সোনকালে আহিলোঁ। আৰু আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব দেই, বহুত মজা আহিব। আৰু আমি ইয়াতে টেঙা খাইছোঁ। চাওক, চবেই খাইছে। আৰু এতিয়া যোৱা সময় হ'ল, মই ভিডিঅ' কৰিবলৈ হৈ থাকিছিলোঁ। আৰু এয়া ভৰালি বৰুৱা পুখুৰীৰ কাষতে খাইছিলোঁ। আৰু এতিয়া আমি ঘূৰি গৈছোঁ এইপিনে, সেয়া মানুহ হৈছেই লাহে লাহে। আৰু এতিয়া ঘৰলৈ উভতি গৈছোঁ দলনিৰ মাজেদি। ধুনীয়া লাগিছে চাৰিওফালে দলনিখন। এতিয়াতো আৰু ভাল লাগিব, আবেলি পৰ হৈছেতো, ৰ'দটো পৰিব ধুনীয়াকৈ। গোঁসাই ঘৰত মায়ে প্ৰসাদৰ যোগাৰ কৰিছে। এইপিনে চাওক, বুট, মগু, নাৰিকল, কল, আৰু এটা লাৰু এটা। আৰু এয়া গোঁসাই ঘৰত প্ৰসাদ দিলোঁ। আৰু এতিয়া মায়ে চবলৈকে বিলাই দিছে প্ৰসাদ। আৰু ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব নাপাহৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি